এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ কলিয়াবৰ নিউজৰ দৰ্শকসকলৰ বাবে। কলিয়াবৰৰ বাগৰিত মিনি মেলাৰ নামত চলিছে এতিয়া মুকলি জুৱাৰ বেহা। বাগৰিৰ নজানত মিনি মেলাৰ নামত মুকলিকৈ চলিছে জুৱা খেল। লটাৰীৰ নামত মুকলিকৈ চলিছে জুৱাৰ বেহা। এফালে উচ্চ প্ৰাবল্যৰ সংগীতত মঞ্চত নৰ্তকীৰ উদ্যম নৃত্য। সেই দৃশ্য প্ৰত্যক্ষ কৰি জাউৰিয়ে জাউৰিয়ে হাত চাপৰি উপস্থিত দৰ্শকৰ। এফালে মিনি মেলাৰ নামত চলিছে জুৱাৰ মুকলি বেহা। লগতে মিনি মেলাত আমদানিকৃত নৰ্তকীক নচুৱাই ধন ঘটিছে আয়োজক সমিতিয়ে। এই অশুভ পৰম্পৰা বন্ধ কৰাৰ ক্ষেত্ৰত চকুমুদা কুলিৰ ভাৱত আৰক্ষী প্ৰশাসন। পুনৰবাৰ জনাইছোঁ, কলিয়াবৰৰ বাগৰিত মিনি মেলাৰ নামত চলিছে এতিয়া মুকলিকৈ জুৱাৰ বেহা। বাগৰিৰ নজানত মিনি মেলাৰ নামত মুকলিকৈ চলিছে জুৱা খেল। লটাৰীৰ নামত মুকলিকৈ চলিছে জুৱাৰ বেহা। এফালে উচ্চ প্ৰাবল্যৰ সংগীতত মঞ্চত নৰ্তকীৰ উদ্যম নৃত্য। সেই দৃশ্য প্ৰত্যক্ষ কৰি জাউৰিয়ে জাউৰিয়ে হাত চাপৰি উপস্থিত দৰ্শকৰ। এফালে মিনি মেলাৰ নামত চলিছে এতিয়া জুৱাৰ মুকলি বেহা। লগতে মিনি মেলাত আমদানিকৃত নৰ্তকীক নচুৱাই ধন ঘটিছে এতিয়া আয়োজক সমিতিয়ে। পুনৰবাৰ জনাইছোঁ, কলিয়াবৰৰ বাগৰিত মিনি মেলাৰ নামত চলিছে এতিয়া মুকলিকৈ জুৱাৰ বেহা। বাগৰিৰ নজানত মিনি মেলাৰ নামত মুকলিকৈ চলিছে জুৱা খেল। লটাৰীৰ নামত মুকলিকৈ চলিছে জুৱাৰ বেহা। এফালে উচ্চ প্ৰাবল্যৰ সংগীতত মঞ্চত নৰ্তকীৰ উদ্যম নৃত্য। সেই দৃশ্য প্ৰত্যক্ষ কৰি জাউৰিয়ে জাউৰিয়ে হাত চাপৰি উপস্থিত দৰ্শকৰ। এফালে মিনি মেলাৰ নামত চলিছে এতিয়া জুৱাৰ মুকলি বেহা। লগতে মিনি মেলাত আমদানিকৃত নৰ্তকীক নচুৱাই ধন ঘটিছে এতিয়া আয়োজক সমিতিয়ে। এই অশুভ পৰম্পৰা বন্ধ কৰাৰ ক্ষেত্ৰত কিন্তু চকুমুদা কুলিৰ ভাৱত আৰক্ষী প্ৰশাসন। অধিক বা বাতৰিৰ বাবে চাই থাকক কলিয়াবৰ নিউজ। ফ'ল' কৰক আমাৰ ফেচবুক পেজ, ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল।